হয়, যি সময়ত মহানগৰীৰ গ্ৰাহকসকলে পাচলি জুইসদৃশ দামত কিনিব লগা হৈছে তেনে সময়তে কিন্তু উৎপাদনস্থলী যি খাৰুপেটীয়া বজাৰত কৃষকসকলে কিন্তু সিহঁতৰ কষ্ট উৎপাদিত যি পাচলি আছে পাচলি কিন্তু পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে। আচলতে পানীৰ দৰত বুলি ক'লেও ভুল হ'ব, কাৰণ 1 লিটাৰ পানীৰ দাম কিন্তু 20 টকা আৰু খাৰুপেটীয়া বজাৰৰ কৃষকসকলৰ 1 কেজি পাচলিৰ দাম কিন্তু 1 টকা বা 2 টকা 3 টকা 4 টকা 5 টকালৈকে কিন্তু ইয়াৰ পাচলি দেখা গৈছে। আমি যদি দেখা পাওঁ গুৱাহাটী মহানগৰীৰ পাচলি বজাৰত 30 টকাৰ তলত পাচলি নাই, কিন্তু একেদৰে খাৰুপেটীয়া বজাৰত কিন্তু ক'বলৈ গ'লে 30 টকাৰ ওপৰত কিন্তু পাচলি নাই। 5 টকা 6 টকালৈকে আচলতে ইয়াৰ পাচলিৰ দাম সীমাবদ্ধ। মোৰ লগত একাংশ কৃষক আছে, তেখেতসকলৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। দাদা, কি আনিছে আপুনি? মূলা নিয়ে আছি। হ্যাঁ, একদম দাম কম, 3 টাকা 4 টাকা কই আছে। আগতে কিমান আছিল দাম? আগতে অল্প আছিল, এখন দাম একদম কমে গেছে। এতিয়া কিমান বিক্ৰী কৰি আছে? 3 টাকা 4 টাকা বিক্রি করে আছে। কিমান বিঘা খেতি কৰিছে আপুনি? 2 বিঘা মান কৰিছো। 2 বিঘা? হয়। কিমান টকা হেৰি কৰিছে? একদম লস হইছে এবার, একদম লস। খৰচ কিমান কৰিছে খেতিত? খরচ তো 20-30 হাজার মতন গেছে আর কি। এতিয়ালৈকে কিমান উঠাইছে? এতিয়া 5-6 হাজার মন বেচেছি। উচিত মূল্য পোৱা নাই? না, পাওয়া নাই। কি ক'ব চৰকাৰক? একদম অনুরোধ এটাই, সবজি বাজার ভালো লাগে, একদম চলা অসুবিধা হয়ে গেছে। আপুনি কি আনিছে? ফুলকবি আনিছোঁ। কিমান টকা দাম? 2 টকা 4 টকা 5 টকা এনেকুৱাই আছে। আগতে কিমানকৈ বিক্ৰী কৰিছিল? আগে 10 টকা 15 টকা 20 টকা আছিল। উচিত মূল্য পাইছে? আগতে আছিল, এতিয়া নাই। কি ক'ব চৰকাৰক? হা, চৰকাৰক কি ক'ব? চৰকাৰ উচিত মূল্য লাগে, উচিত মূল্যটো দিব লাগে, সেইটো ভাবি আছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। মোৰ কেমেৰা সতীৰ্থক ইয়াৰে সামগ্ৰিক দৃশ্য দেখুৱাবলৈ আহ্বান জনাম। এয়া হৈছে বৃহত্তৰ খাৰুপেটীয়া বজাৰ, যি অসমৰ ভিতৰত সৰ্ববৃহৎ পাচলি বজাৰ বুলি ক'ব লাগিব। এনেকৈ আচলতে যি ইয়াৰে দাঁতি কাষৰীয়া অঞ্চলৰ কৃষকসকল আছে, কৃষকসকলে নিজৰ মূৰৰ গাম মাটিত পেলাই আচলতে সিহঁতৰ কষ্ট কৰি আচলতে পাচলি উৎপাদন কৰে, কিন্তু এই পাচলি বজাৰত উৎপাদন অনুযায়ী কিন্তু চাহিদা নাই। দাদা, কি আনিছে আপুনি? এই উৰহি লৈ আহিছোঁ। কিমান দাম? দাম 10 টকা 12 টকা কৈ আছে। আগতে কিমানকৈ বিক্ৰী কৰিছে? আগতে কেইদিনমান 15-20 টকা আছিল। এতিয়া উচিত মূল্য পাইছে নে নাই? উচিত মূল্যটো হোৱা নাই এইটো। এই মূলাটোতো 2 টকা লয়। বন্ধাকবিৰ দাম জানে? বন্ধাকবি 2 টাকা 3 টকা। এই বেপাৰীবিলাক কৈ থাকে যে দূৰত ল'লে দাম নহয়, আমি পৰ্তা নহয়, এনেকৈ কৈ লৈ যায়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে খাৰুপেটীয়া বজাৰৰ যি গ্ৰাহকসকলৰ মন্তব্য। আকৌ মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব? কি আনিছে? আনিছে লাও আনিছোঁ, এই টমাটৰ আনিছোঁ। কিমান দাম? এতিয়াতো 10 টকা বিক্ৰী কৰিব নোৱাৰোঁ, আৰু লাওখিনি বিক্ৰী কৰিলোঁ 20 টকাকৈ। উচিত মূল্য পাইছে নে নাই? লাওটো উচিত মূল্য পাইছোঁ, কিন্তু টমাটৰ মূল্যটো নাই, বন্ধাকবিটো নাই, মাত্ৰ 2 টকা। কিমান কয় বন্ধাকবি? বন্ধাকবি এতিয়া 2 টকাও নকয়। আপুনি জানে নাই গুৱাহাটী বজাৰত কিন্তু ইয়াতকৈ বহুত দাম ব্যৱধান? নাই, সেইখিনি আমি নাজানো, কিন্তু ধন্যবাদ জনাইছোঁ। এয়া আছিলে খাৰুপেটীয়া কৃষকসকলৰ মন্তব্য। আচলতে সিহঁতে দীৰ্ঘদিন ধৰি NKTVৰ জৰিয়তে অসম চৰকাৰৰ যোগান বিভাগ তথা অসম চৰকাৰক আহ্বান জনাইছে যাতে অচিৰেই সিহঁতৰ কষ্ট উৎপাদিত সামগ্ৰী আছে, সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণ কৰে।